নমস্কাৰ বন্ধু বান্ধৱীসকল। অৰুণোদয় 2.0 যিসকলে ইতিমধ্যে টকা লাভ কৰিছে নতুনকৈ 1250 টকাকৈ, আৰু কোনসকলে এতিয়ালৈকে এপ্লাই কৰাৰ পিছতো অৰুণোদয়ৰ টকা লাভ কৰা নাই, ভিডিঅ'টো শেষলৈকে চালে সকলোখিনি তথ্য গম পাব। এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অৰুণোদয়ৰ সকলো ধৰণৰ আপডেট সময়মতে পাই থাকিব। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে আপোনালোকে সকলোৱে হয়তো জ্ঞাত যে অৰুণোদয় 2.0ৰ যি 1250 টকা যিসকলে চলিত বৰ্ষৰ আৰম্ভণিতে এপ্লাই কৰিছিলে এপ্ৰিল মাহত, তেওঁলোকে ইতিমধ্যে টকা বেংকত সোমাইছে 1250 টকাকৈ, আৰু কিছুমানে 1 টকা লাভ কৰিছে, অৰ্থাৎ 1 টকা সোমাইছে, বাকী 1249 টকা লাভ কৰা নাই। কোনসকলে ইতিমধ্যে টকা লাভ কৰিছে? যিসকলৰ ইতিমধ্যে বেংক ডিটেইলছ সকলো ধৰণৰ শুদ্ধ আছে, বা KYC আপডেট কৰা আছে, বা আধাৰ কাৰ্ড লিংক কৰা আছে, বা ঘোষণাপত্ৰ চহী কৰিছে, তেওঁলোকে ইতিমধ্যে 1250 টকাকৈ পাইছে। কিন্তু কিছুমানে এইখিনি কৰাৰ পিছতো 1 টকা লাভ কৰিছে, কিন্তু বাকী 1249 টকা লাভ কৰা নাই এতিয়ালৈকে। তেওঁলোকৰ কাৰণে একো চিন্তাৰ বিষয় নহয়। তেওঁলোকে 4 বা এসপ্তাহৰ ভিতৰত তেওঁলোকে বাকী 1249 টকা লাভ কৰিব। যিসকলে 1 টকা সোমাইছিলে তেওঁলোকে ইতিমধ্যে চিন্তা কৰিব নালাগে। তেওঁলোকে 1250 টকাটো 4 দিনৰ বা এসপ্তাহৰ ভিতৰতে লাভ কৰিব। যিসকলে ইতিমধ্যে 1250 টকা হৈছে তেওঁলোকৰ কোনো চিন্তা নাই। আৰু কিছুমানে কি হৈছে যে এপ্লাইও কৰিছিলে চলিত মাহৰ আৰম্ভ এপ্ৰিল মাহত, কিন্তু তেওঁলোকে এতিয়ালৈকে কিন্তু 1250 টকাটো পোৱা নাই, বা বেংকত টকাটো সোমোৱা নাই। তেওঁলোকে চিন্তা কৰিছে যে তেওঁলোকে কেঞ্চেল হৈছে নেকি, বা তেওঁলোকে টকা অৰুণোদয় লাভ নকৰিব নেকি। সেইটো কোনো চিন্তাৰ বিষয় নহয়, কাৰণ আপোনালোকৰ টকা হয়তো চৰকাৰে দিছে, কিন্তু এই কাৰণে আপোনালোকে বেংকত সোমোৱা নাই। আপোনালোকৰ বেংক একাউণ্টটো যিটো দিছিলে সেইটো হয়তো কিবা বন্ধ হৈ আছে, বা KYC আপডেট দিবলগীয়া আছে, বা ফোন নাম্বাৰটো কিছু হয়তো সলনি হৈছিলে, গতিকে আপোনালোকৰ নাইবা আপোনালোকৰ আধাৰ কাৰ্ড হয়তো বেংক একাউণ্টৰ লগত লিংক নাই, নাইবা আপোনালোকে হয়তো যিখন ঘোষণাপত্ৰ বা আছিলে সেইখন ঘোষণাপত্ৰত হয়তো আপোনালোকে চহী কৰা নাই। তেনেকুৱা হয়তো বিভিন্ন কাৰণত হয়তো আপোনালোকৰ একাউণ্টত এপ্লাই কৰাৰ পিছতো পইচা সোমোৱা নাই। কিন্তু আপোনালোকৰ পইচা সোমাব যদিহে আপোনালোকে বেংকত গৈ হয়তো বেংক একাউণ্টটো শুদ্ধ কৰি লিখে, বা যিটো একাউণ্ট নাম্বাৰ দিছিল সেইটো এটা একাউণ্ট নাম্বাৰটো জীৱিত হৈ আছেনে নাই, বা বেংক ডিটেইলছ শুদ্ধ আছেনে নাই, ফোন নাম্বাৰ শুদ্ধ আছেনে নাই, বা KYC আপডেট কিবা কৰিবলগীয়া আছে নেকি, সকলো ধৰণৰ শুদ্ধ যদি আছে তেতিয়াহ'লে নেক্সট পৰ্যায়ত আপোনালোকৰ টকা সোমাব। গতিকে যিসকলে এতিয়ালৈকে টকা লাভ কৰা নাই তেওঁলোকে টকা লাভ কৰিব। এতিয়া কৈছোঁ যে নতুনকৈ যি যোৱা এমাহ আগত বা 15-20 দিন আগত যে নতুনকৈ অৰুণোদয় ফৰ্ম এপ্লাই কৰি জিলা আয়ুক্ত অফিচ বা DC অফিচত জমা দিছিলে, তেওঁলোকৰ ফৰ্মবোৰ কেঞ্চেল হ'ব নেকি? মই এটা তেনেকুৱা ধৰণৰ কৈছিলোঁ। হয়, আপোনালোকে ঠিকেই শুনিছে যে ফৰ্মসমূহ কেঞ্চেল হ'ব। হয়তো বহুতে কি কৰিছিলে যে অৰুণোদয় নতুনকৈ আৰু এমাহ আগত এপ্লাই কৰিছিলে, জিলা আয়ুক্ত বা DC অফিচত আপোনালোকে ফৰ্মসমূহ জমা দিছিলে। এখন জেৰক্স কপি ফৰ্মখন ফিল আপ কৰি পান কাৰ্ড, আধাৰ কাৰ্ড, বেংক ডিটেইলছ এইবিলাক দি আপোনালোকে জেৰক্স কপি দি হয়তো অৰুণোদয়ৰ কাৰণে এপ্লাই কৰিছে যোৱা এমাহ আগত, কিন্তু সেইবিলাক ফৰ্ম কেঞ্চেল হ'ব। আপোনালোকে খবৰ ল'ব আয়ুক্ত অফিচত, জিলা আয়ুক্ত অফিচত য'ত জমা দিছিলে তাত, কাৰণ পুনৰ নটিফিকেশ্যন আহিব। হয়তো এই চলিত বৰ্ষৰ শেষৰ ফালে ডিচেম্বৰত হয়তো নটিফিকেশ্যন আহিব যে নতুনকৈ আৰু ফৰ্ম দিব, তেতিয়াহে আপোনালোকে জমা দিব পাৰিব আৰু নতুনকৈ এপ্লাই কৰিব পাৰিব। মই পুনৰাই কৈছোঁ, যিসকলে এমাহ আগত বা 10-15 দিন আগত জিলা আয়ুক্ত অফিচত অৰুণোদয় নতুনকৈ যদি ফৰ্ম জমা দিছিলে ফিল আপ কৰি, তেওঁলোকে কিন্তু সেইবিলাক ফৰ্ম সকলো কেঞ্চেল হ'ব। ইতিমধ্যে নতুন নটিফিকেশ্যন অসম চৰকাৰে জাৰি কৰিব, কেতিয়া দিব হয়তো চলিত বৰ্ষৰ ডিচেম্বৰৰ হ'ব পাৰে। গতিকে তেতিয়াহে আপোনালোকে এপ্লাই কৰি জমা দিব পাৰিব, তেতিয়াহে নতুনকৈ অৰুণোদয় এপ্লাই হ'ব। গতিকে এই খবৰবোৰ পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। আপোনালোকে সময়মতে নটিফিকেশ্যন সকলো ধৰণৰ পাই থাকিব, আৰু বেল আইকনটো প্ৰেছ কৰি দিব। গতিকে এইখিনিয়ে আছে অৰুণোদয়ৰ খবৰ। আৰু অৰুণোদয়ৰ টকা পোৱা বা টকা নোপোৱাসকলৰ কি ভাল খবৰ আছে মই আপোনালোকক জনাবলৈ বিচাৰিছিলোঁ। এইটোৱেই ভাল খবৰ আছে যে যি আপোনালোকে অৰুণোদয়ৰ টকা 1250 টকা লাভ কৰি আছে, এতিয়াৰ হয়তো এই বৰ্ষৰ শেষৰ ফালে হয়তো নেক্সট কিস্তিত আপোনালোকে
যিটো অসম চৰকাৰে কৈছে 150 টকা এটা বৃদ্ধি কৰিছে, অৰ্থাৎ 1400 টকাকৈ লাভ কৰিব। যিসকল অৰুণোদয় নতুনকৈ লাভ কৰিছে বা ইয়াৰ আগতেও লাভ কৰি আছে অৰুণোদয়, তেওঁলোকৰ কাৰণে ভাল খবৰ, বা যিসকলে এতিয়ালৈকে টকা লাভ কৰা নাই তেওঁলোকৰ কাৰণে ভাল খবৰ, কাৰণ কোনো চিন্তাৰ বিষয় নাই, তেওঁলোকেও টকা লাভ কৰিব। হয়তো বেংক ডিটেইলছটো বা যিখন ঘোষণাপত্ৰত হয়তো চহী নকৰাৰ বাবে একাউণ্টত পইচা সোমোৱা নাই। গতিকে যি টকা পোৱা বা টকা নোপোৱাসকলৰ কাৰণে এইটোৱে ভাল খবৰ আছে কি যে যিসকলে অৰুণোদয় এপ্লাই কৰিছিলে, যিসকল টকা লাভ কৰিছে বা যিসকলে টকা লাভ কৰিব, তেওঁলোকে যি 1250 টকাকৈ লাভ কৰি আছিলে, এতিয়াৰ পৰা হয়তো চলিত মাহ হয়তো শেষৰ ফালৰ পৰা হয়তো 50 টকা নহয় 1400 টকা, অৰ্থাৎ 150 টকা বৃদ্ধি কৰি লাভ কৰিব 1400 টকা। হয়তো এই বৰ্ষৰ শেষৰ ফালৰ পৰা আৰম্ভ হ'ব পাৰে। গতিকে এই খবৰবোৰ অফিচিয়েল অহাৰ লগে লগে এই চেনেলৰ জৰিয়তে পাই থাকিব। গতিকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ বহুত বহুত ধন্যবাদ। নমস্কাৰ।